So hey guys, good morning and welcome back to my YouTube channel. কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ খাতি ভাল। আমাৰ চেনেলৰ অন্য এটা ফ্ৰেছ ভিডিঅ' লৈ সকলোকে স্বাগতম। মানে কলেজটো নাইয়ে আমাৰ, ক্লাছ শেষ হৈছে, তো এইটো মানে ঘৰত থাকি বৰিং লাগছে, সেইকাৰণে মানে ওলাই আহিলোঁ। এতিয়া যাম মানাস নেশ্যনেল পাৰ্ক, যিহেতু মানে মানাস আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, তো চাই থাকক ভিডিঅ'টো। আহি পালোঁ ভৱানী চব আৰু মানে ৰখি আছোঁ, বাকীকেইটাখনে লগত যাই যাব নহয়, ৰখি আছোঁ। গাইজ আমি আছোঁ মানাস, মোক আহোঁ 10টা বজাৰ পৰা ৰখে 11টা বজাত হৈছে গোটেইকেইটাই। এতিয়া আমি যাই আছোঁ মানাস, আমি অন দা ৱে চাই পাম আৰু কেমেৰামেন আগফালে দেখাই দিব আমি কি পাম। আমাৰে মইনা হুবই ওকেতো গাইজ, এতিয়া আমি ফাইনেলি এণ্টাৰ কৰিলোঁ মানাসত, আৰু মানে মানাসৰ গেটৰ কাষতে মানে আহি ৰখছোঁ। ইয়াতে আমাৰ গাড়ী ৰখা হৈছে, এতিয়া মানে টিকেট কাটবা গৈছে বাকী দুটাই, গোটেইকেইটাৰে টিকেট কাটি আনিব, কাটি আনি কিনে ভিতৰত যাওঁ, আমি মানে জীপ চাফাৰী কৰিম। তো এতিয়া ভিতৰত যাই জীপ লওঁ, বাকী চাই লওঁ ভিডিঅ'টো। তো গাইজ আমি ফাইনেলি জীপ লৈ ল'লোঁ ইয়াৰ পৰা, এতিয়া আমাৰ পৰা যাত্ৰা আৰম্ভ। তো এতিয়া আমি মানাসৰ ভিতৰলৈকে যাওঁ, চাইডত আমি সোমাই আহিলোঁ এতিয়া জংঘলৰ ভিতৰত। এতিয়া আমি যাই আছোঁ জিপেদি, ভিতৰলৈকে যাম। তো মানে এতিয়া আমি আহি পালোঁ মানাসৰ ভিউ পইণ্ট। ইফালে আছে আগত এই হাতী আছে, ইফালে আছে জংঘলে গৰু, আৰু এই বান্দাৰ না কি মোৰ লম্বা সেইটো আছে, নাম নাজানো। আৰু এতিয়া ইয়াতে আছোঁ অলপ টাইম, চাওঁ খাদ্যক লগি বিশেষ একো দেখা পোৱা নাই। হাতী দেখিলোঁ, জংঘলে গৰু দেখিলোঁ, বিশেষ দেখা পোৱা নাই। বাঘ চাক আশা কৰোঁ দেখা পাম। তো এতিয়া আমি হ'লোঁ ইয়াৰে পৰা, বাকী যি নহওক হাতী আৰু জংঘলে গৰু দেখা পালোঁ। আহো কৈ আছে মুই বুলি, মুই হেনো পাই গৰু হেনো পাই, আৰু ক্ৰছ মানে হৈছে বাৰু। বাকী যি নহওক ইয়াৰ পৰা ওললো, এতিয়া চাওঁ কোৱা যাওঁ এই হাতীৰ খবৰ। না গড় না বাঘ, বাঘটো নকওঁগে বাৰু, এটা গৰু খাদ্যক লগি দেখা নাই। এনেকৈ কণ্টিনিউ যাই আছোঁ, খাদ্যক লগি এটা গড়ো দেখা নাই। অলপ আগত এটা মুই দেখছোঁ, যিটো আমি সদায় দেখোঁ। আমি মুই বুলি ভাবলি ড্ৰাইভাৰৰ মতে গৰু, ড্ৰাইভাৰৰ মতে গৰু বুলি ভাবলি আমাৰ মতে মুই। সেইটোৱে আমি আহি কি পালোঁ এতিয়া নদী পাৰ। আমি এতিয়া নদীৰ পাৰ পালোঁ আহি ভূটানৰ কমলা খাম গাইছ, ভূটানৰ কমলা। এইটো ময়ূৰ আগত ময়ূৰ আছে, দেখা নাপালোঁ, মানে কেপচানা জুম কৰিব নাপালোঁ। আৰু বাকী যি নহওক একো দেখা নাই খাদ্যক লগি। আপাটো ভাল দেখা পাই, ময়ূৰো আপা আপি ভাল দেখা দেখি লাগি আছে। গল্ডেন লাংগুৰ দেখা পাওঁ, গল্ডেন লাংগুৰ চাওঁ, আশা আছে দেখা পাওঁ খাদ্যক লগি। মানে আমাৰ যাত্ৰা যিহেতু মানে ষ্টাৰ্ট হৈছে, মিড ৰেঞ্জতো অহা নাই আমাৰ যাত্ৰা বাৰু। এতিয়া আমি আহি পালোঁ নদীৰ পাৰ, আহিছোঁ মানাস নদীৰ ছাইডত, মানে বিশেষ মানাস নদী মোৰ পাছফালে। এই আগত মুই আছে, পানী খাবা আহিছে, গা ধুবা আহিছে মুই। আৰু এতিয়া আহিছোঁ আমি, এতিয়া ফটো চটো উঠোঁ অলপ। এতিয়া আমি যাই আছোঁ ওপৰত, লাইক ট্ৰেকিং। আমি ওপৰৰ পৰা মুই চাবা আহি আছোঁ, 100 টকা খৰচ কৰি এতিয়া মুই চাবা আহিছিলোঁ আমি। আৰু বাকী যি নহওক আহিলোঁ, ভাল লাগছে আহি, জীপ চাফাৰী কৰি একদম পূৰা বঢ়িয়া লাগছে। আপোনালোকে আহিব,
এখনি উঠিয়ে ভাগাল লাগি গেল তো গাইস আমি এটা আইছো মিউজিয়াম চাবা ইয়াতে চাও ভিতৰত কি আছে মিউজিয়ামত ये देखो এটি রাইনোসরাস মানে গং হাতির দিন দেখা ये हाथीर हारा এই হাতির কান হিপন নে ফেরা সবসু রাখানো তো হারা থাকবে दिस इज কৰ আমি এটা ওলাই লো নদীৰ পৰা এটা যাম আমি বেলেগ সাইডে শিৱজন্তু চাবা কাৰণে পুৰণি গোটেই মানাসখানা যে এক্সপ্লোৰ কৰিম একো দেখা পা নাই হেন্তক লগি বাকী আশা আছে দেখা যে পাম আশা কমে দেখছোঁ আজি যিগিলা দেখা পাম ৰিয়েলি নৰ্মেলি ঘৰ বহুত দেখা পাওঁ আজি ঘৰৰ ঘৰতো আজি দেখা নাই বাকী যাই আছোঁ আগত দেখি চাওঁ কি হয় কিবা দেখা পাওঁ না নাপাওঁ এই তাতে দুটা ময়ূৰ আছে গাইছ আমি ময়ূৰ দেখলো ফাইনেলি কিবা এটা দেখলো ভাল বস্তু আমি যোগা এটা বেলেগ এটা ৰাস্তা দি এইটো ৰাস্তাত বাৰু যাত্ৰা ভালে অজস্ৰ ময়ূৰ দেখি আছোঁ এতিয়া আমি ময়ূৰ মানে খোলা জেগাত আছিল এতিয়া আমি আৰু মানে জংঘল এলেকাত সোমাইছোঁ আৰু আশা নাই কিবা যি দেখিম এইটো মুই গাইছ মুই মানে আমি ওলাই আহিলোঁ ফৰেষ্টৰ ভিতৰৰ পৰা এতিয়া আমি যাই আছোঁ মানে ভাত খাব যাই আছোঁ ভাত লাগিলে আৰু ৰিটাৰ্ণ এতিয়া আহিম কাৰণে আহিম এতিয়া যাই আছোঁ আমি ভাত খাব আৰু আমাৰ গাড়ীলৈ আহিম ইয়াতে মানে যি লিমিটেড টাইম থাকে না আমি কিনিব কাৰণে অলপমান টাইম অলমষ্ট হৈছে ভাত চাত খাই কিনে আৰু গাইছ এতিয়া তাৰ পৰা আহিলোঁ এতিয়া আমি আহিছোঁ মানে এটা ভাত চাত খাওঁ খাই কিনে আৰু যাম সেয়ে মানে আমাৰ যিহেতু ফটো উঠা পৰ্বটো বাকী আছে এতিয়া ভাত চাত খাই লওঁ এতিয়া আমাৰ খানা আহি গ'ল ধুনীয়াকৈ পৰা গাহৰি ভাত এতিয়া আমি খাওঁ আৰু ইয়াৰ পৰা যাওঁ আৰু তো গাইছ আমাৰ খানা দানা চব চেছ এতিয়া ঘৰ অভিমুখে যাত্ৰা আৰম্ভ ফটো চটো উঠা হ'ল তো এতিয়া লাহে লাহে ঘৰ দেখি যাই আছোঁ আৰু মানে অলপ টাইম লাগিব অলপ পিছত ঘৰ পাম আৰু তো গাইছ আহি পালোঁ ঘৰ বাৰু আজিৰ দিনটো এনেকৈ গ'ল আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালা আৰু যদি ভাল পালা তেনে লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কৰি দিবা আৰু যিসকলে নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো এবাৰ হ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তো লগ পাইছোঁ লগত তেতিয়ালৈকে বাই বাই লাভ এণ্ড টেক কেয়াৰ